নমস্কাৰ আপোনালোকে চাই আছে দা স্পট অন ষ্টুডিঅ'ত মই সুস্মিতা আলফা স্বাধীনৰ শিবিৰত ইটোৰ পিছত সিটো মৃত্যুদণ্ড পুনৰ এজন যুৱকক মৃত্যুদণ্ড দিয়া ঘটনাই জোকাৰি গৈছে ৰাজ্যবাসী জোকাৰি গৈছে পৰিয়ালৰ লোকক আৰু তাৰ পিছতে ডিজিপি জিপি সিঙে টুইটযোগে প্ৰকাশ কৰিছে যে আপোনালোকে লৰাজনক মাৰিলে কিয় মৰাৰ বিনিময়ত ঘৰলৈ পঠিয়াব লাগিছিল লৰাজনক এই বুলি টুইট কৰিছে ডিজিপি জিপি সিঙে জনাই গৈছে এই মুহূৰ্তৰ খবৰ আপুনি সিহঁতক ঘৰলৈ যাবলৈ দিব লাগিছিল কিয় মাৰিব লাগে সিহঁতক আলফা শিবিৰত পুনৰ অসমীয়া যুৱকক দিয়া মৃত্যুদণ্ডক লৈ ডিজিপি জিপি সিঙৰ বিশেষ টুইট সামাজিক মাধ্যম যোগে আলফাৰ এই ঘটনাক লৈ আৰক্ষী সঞ্চালক গৰাকীৰ প্ৰতিক্ৰিয়া জনাই গৈছে এই মুহূৰ্তৰ এই ডাঙৰ খবৰ যে আলফা স্বাধীনৰ শিবিৰত ইজনৰ পিছত সিজনক মৃত্যুদণ্ড অসমীয়া যুৱকসকলক মৃত্যুদণ্ড দিয়া হৈছে আৰু বৰ্তমান সময়ত এছাম যুৱক আলফাৰ ফালে ঢাল খাইছে কিয়নো ইটোৰ পিছত সিটো ঘটনা পোহৰলৈ আহি আছে ইজনৰ পিছত সিজন কম বয়সীয়া যুৱক আলফাত যোগদান কৰিছে ঘৰৰ পৰা পলায়ন কৰি কোনোবাই হয়তো ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে বহুদিন ধৰি তাৰ পিছত খবৰ আহি পৰে ঘৰলৈ যে ল'ৰাজনে আলফা স্বাধীনত যোগদান কৰিলে আৰু তাৰ পিছতে আলফা স্বাধীনৰ শিবিৰতেই মৃত্যুদণ্ডৰ শাস্তি দিয়া হয় পুনৰ এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়া হৈছে আৰু তাৰ পিছতে তুলপাৰ লাগিছে পুনৰ ৰাজ্যত আৰু তাৰ পিছতে ডিজিপি জিপি সিঙে বিশেষ টুইট কৰিছে বিভাগৰ কলিতা নামৰ যুৱকজনৰ যোৱাকালি আলফা স্বাধীনৰ শিবিৰতে মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছে আৰু তাৰ পিছতে তুলপাৰ লাগিছে ৰাজ্যত আৰু তাৰ পিছতে ডিজিপি জিপি সিঙে বিশেষ টুইট কৰিছে যে আপুনি সিহঁতক ঘৰলৈ যাবলৈ দিব লাগিছিল কিয় মাৰিব লাগে পূৰ্বেও ডিজিপি জিপি সিং আৰু পৰেশ বৰুৱাৰ মাজত এক মত বিনিময় হোৱা দেখিবলৈ পোৱা গৈছিলে ধমক দিছিলে ইজনে সিজনক মুকলিভাৱে ধমক দিয়া দেখিবলৈ পোৱা গৈছিলে অসমৰ ডিজিপি জিপি সিঙেও ধমক দিছিলে পৰেশ কলিতাক আৰু তাৰ পিছতে এইবাৰ পুনৰ এজন যুৱকৰ মৃত্যুদণ্ডক দিয়া ঘটনাই জোকাৰি গৈছে ৰাজ্য আৰু তাৰ পিছতে ডিজিপি জিপি সিঙে টুইটযোগে পৰাই দিছে যে আপুনি সিহঁতক ঘৰলৈ যাবলৈ দিব লাগিছিল কিয় মাৰিব লাগে সিহঁতক এই বুলি টুইট কৰিছে ডিজিপি জিপি সিঙে এটা বৰ্তমান সময়ত আলফাৰ ফালে ঢাল খোৱা দেখিবলৈ পোৱা গৈছে বহুত অসমীয়া যুৱক যুৱতী কম বয়সীয়া যুৱক যুৱতী আলফা স্বাধীনত যোগদান কৰা দেখিবলৈ পোৱা গৈছে ঘৰৰ পৰিয়ালক এৰি পিতৃ মাতৃক এৰি নিজৰ জীৱনটো দি দিছে আলফা স্বাধীনক আৰু সমস্ত এৰি তেওঁলোকে যোগদান কৰিছে আলফা স্বাধীনত আৰু বহু দিনৰ পিছতে খবৰ আহে ঘৰলৈ যে আপোনাৰ সন্তানটিয়ে আলফা স্বাধীনত যোগদান কৰিছে আৰু শেষত গৈ এনেধৰণৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লগা হয় সেই যুৱক বা যুৱতীগৰাকী এনেধৰণে মৃত্যুদণ্ড শাস্তি দিয়ে আলফা স্বাধীনৰ শিবিৰত আৰু তাক লৈ এবাৰ ডিজিপি জিপি সিঙে টুইট কৰিছে যে আপুনি সিহঁতক ঘৰলৈ যাবলৈ দিব লাগিছিল কিয় মাৰিব লাগে বুলি টুইট কৰিছে অসমৰ ডিজিপি জিপি সিঙে